চকু থবলৈ কিবা অজানিতে তোৰ চকুলে চালে। নমস্কাৰ, মই উদয় চৌধুৰী আপোনালোকক স্বাগতম জনাইছোঁ দা নিউজ বক্সলৈ। আপোনালোক সকলোৱে জানে যে COVID-19ৰ যি পৰিস্থিতি গোটেই আমাৰ বিশ্বৰ লগতে আমাৰ অসমতো প্ৰভাৱ পৰিছে। সেয়েহে মই ইণ্টাৰভিউ লোৱা চিডিউলটো কিছুমান সালসলনি হৈছে। সেইটো কাৰণে মই যিহেতু বৰ্তমান সালসলনি নহয়, যিহেতু বৰ্তমান ইণ্টাৰভিউ লোৱা মানে অসম্ভৱ, সেইটো কাৰণে মই ইনষ্টাগ্ৰাম লাইভৰ জৰিয়তে মই ইণ্টাৰভিউবোৰ লোৱা ষ্টাৰ্ট কৰিছোঁ। যিমান পাৰোঁ আপোনালোকৰ ওচৰলৈ মুকলি কৰি দিম, তাতে অলপ আপোনালোকে অলপ পিক্সাৰ কোৱালিটি অলপ বেয়া পাব, যিহেতু আপোনালোকে সকলোৱে জানে যিহেতু ইণ্টাৰনেটৰ জৰিয়তে লোৱা হয়। তো ইণ্টাৰনেটত মাজে মাজে অলপ আপ ডাউন কৰিছে, তো সেইখিনি আপোনালোকে ইগন'ৰ কৰি গোটেই ইণ্টাৰভিউটো যাতে চাই সোমৰাইছে। আহকচোন প্ৰথমতে ইণ্টাৰভিউ চাওঁ। মই ইণ্টাৰভিউ ল'লোঁ ৰবি সিং দাদাই হ'ব, যিহেতু মই ডক্টৰ সৰু। তেওঁ ৰিচেণ্টলি মন উৰি যায় আৰু জিং মাহী যোনটো গানত কণ্ঠদান কৰিছে। আহকচোন চাওক তেওঁৰ প্ৰথমটো ইণ্টাৰভিউ, আৰু লগতে ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিয়ে আৰু ইণ্টাৰভিউটো গোটেই লাষ্টলৈ চাব। বহুত ইণ্টাৰেষ্টিং কথাবোৰ আপোনালোকে জানিব পাৰিব। ধন্যবাদ। ক্লিয়াৰ আহিছে? all good. বঢ়িয়া। বাকী খবৰ পাতি ভাল? খবৰ ভালে আছে, চব ঠিকে আছে বাৰু। ইমান গৰম আজি। হয়, গাঁৱৰ পিনে আছো কাৰণে অলপ শান্তিত আছো। ধুনীয়াকে গছৰ একদম। আমি থাকো টাউনত, চ' প্ৰব্লেম টাউনত। মই গুৱাহাটীত থাকো, কিন্তু আপুনি এইবোৰ COVID-19 এইবোৰ কাৰণে আৰু ঘৰতে আৰম্ভ কৰো। এইটো হয়। Okay, yeah, sure. তো স্বাগতম জনাইছো দামিনী প্ৰেছৰ। Thank you for having me. ঠিক আছে বাৰু। বাকী আপুনি আপোনাৰ ইন্ট্ৰডাকশ্যনটো দি দিয়ক, যিহেতু আমি পিছলৈ ইউটিউবত ৰিলিজ কৰিম। আমি আপোনাৰ পৰা সম্পূৰ্ণ ইন্ট্ৰডাকশ্যনটো দি দিয়ক আমাৰ অসমৰ ৰাইজক। Okay, so মই অসমৰে হয় একচুৱেলি। অসমতে মোৰ জন্ম, স্কুলিং, কলেজ, এভৰিথিং অসমৰে। সেইটো অসমতে এতিয়া মিউজিক কৰি আছো প্ৰফেচনেলি। এণ্ড এইটোৱে, আই লাভ মিউজিক। ঠিক আছে বাৰু। আৰু আপুনি মিউজিকৰ লাইনত আপুনি কেতিয়া পাব? সৰুৰ পৰাই নে একদম মানে আমাৰ স্কুলৰ পৰাই নে কেতিয়া আহিলে মানে মিউজিকত? অ'কে, মই স্কুলত কেতিয়াও এনেকৈ গান গোৱা নাই। আই হেভ নেভাৰ বিন ইনটু মিউজিক। মোৰ একো ৰিলেশ্যন নাই মিউজিকৰ লগত, একো নাই। বাট মোৰ ফাদাৰে গাইছিলে আগতে, when he was young। এতিয়া মানে মোৰ ফাদাৰে আপোনাৰ জব কৰিছিলে শ্বিলঙত। শ্বিলঙত থাকোঁতে মানে তাৰ মানুহবোৰ বহুত মিউজিকেল হয়, কালচাৰেলি দে আৰ ভেৰি এক্টিভ। তেখেতে এনেকৈ বেণ্ডত গান গায়, গিটাৰ বজায়, ঢোল বজায়, তেনেকৈ এক্টিভ আছিলে। বাট আফটাৰ হি গট হিজ জব, তেখেতে মিউজিকটো মানে কাট হৈ গ'ল একেবাৰে। সেই বস্তুটো মোৰ ভিতৰত আহি গ'ল মানে ইনডাইৰেক্টলি। মই স্কুলত তাৰ পৰাই আহে মানে দেউতাৰ পৰাই আহা? ট্ৰু। চ' মানে মই স্কুলত কেতিয়াও এনেকৈ গান চান গোৱা নাই, কেতিয়াও গান গোৱা নাই স্কুলত। আমি এনেকৈ ড্ৰামা কৰোঁ, ডান্স কৰোঁ, বাট এনেকৈ কেতিয়াও মানে ছিংগিং কৰা নাছিলোঁ মানে কেতিয়াও। আই হেভ নেভাৰ ট্ৰাইড ছিংগিং। বাট তেতিয়া মই আছিলোঁ, কলেজত আছিলোঁ। চ' কলেজত থাকোঁতে ৰবাৰ্টে মোৰ কেমেৰাটো মিলা নাই। অ'কে, মই আছিলোঁ স্কুলত, নট কলেজ, স্কুলত আছিলোঁ। আই ৱাজ ইন আ 10th standard। তেতিয়া আমাৰ মানে ফেয়াৰৱেল চলি আছিলে কলেজত, ফেয়াৰৱেল হয় ন, ডাঙৰ ফেয়াৰৱেল দিব আৰু। তেতিয়া মোৰ লগৰবোৰে ক'লে এটা গান গোৱাচোন, আজি চবে যিহেতু গম পাই মানে মই এনে অলপ চলপ গাওঁ। আই ৱাজ নট ট্ৰেইন টিল দেন। মোক ক'লে কি এটা গান গোৱাচোন, আমি শুনো। আই লাভ দ্য লাষ্ট ডে অফ দ্য কলেজ। মই গালো কিবা এটা,
শিকাওঁতে মানে মোৰ প্ৰিন্সিপাল ছাৰে বহুত বেয়া পালে গানটো শুনি, বহুত বেয়া পালে প্ৰিন্সিপাল ছাৰে, বহুত বেয়া পালে মানে। আৰু he was from science background, he was an MEC in biology or something like that, but he তেখেত মানে মিউজিকেলি বহুত এক্টিভ হয়, ফিজিকেলি ইজ ভেৰি এক্টিভ, চ' তেখেত জানে মানে সুৰ তাল কি হয়। চ' মানে গালো গান গাতে বহুত তেখেতে মোক বহুত বেয়াকে মানে গালি পাৰিলে, বহুত বেয়াকে গালি পাৰিলে, চবৰে আগত গালি পাৰিলে, হিউমিলেশ্যন যাক কয় হিউমিলেশ্যন এইটো আছিলে। চ' তাৰপিছত বহুত বেয়াকে মানে বহুত বেয়াকে হিউমিলেট কৰিলে। চ' তাৰপিছত I was very hard, very broken. So ভাবিলো যে এতিয়া মই মিউজিক শিকিম and I will show him. লাগি গ'ল মানে লাগি গ'ল ইয়া। চ' তেতিয়াৰ পৰা মিউজিকটো শিকা ষ্টাৰ্ট হ'ল মানে আফটাৰ ক্লাছ 10 শিকি কলেজত এনেকে আমি পাৰফৰ্ম কৰো ইন ফেষ্টিভেল, দেন ইন চাম কালচাৰেল প্ৰগ্ৰাম, তেনেকে পাৰফৰ্ম কৰোতে বস্তু মানে এনেকে ইণ্টাৰেষ্ট হৈ গ'ল মানে যে প্ৰফেচনেলি বস্তু মানে লৈ ললো আৰু। চ' তেনেকে আহিল মানে মিউজিক। ইয়া এতিয়া আপুনি এইটো লাইনত আগবঢ়াই যাবলৈ আপুনি কেনেকুৱা মানে প্ৰস্তুতি মানে কেনেকুৱা আপুনি ডেইলি প্ৰেক্টিচ বা ৰিয়াজ চিয়াজ? ইয়া প্ৰেক্টিচটো লাগে, প্ৰেক্টিচ অফ মিউজিক, ইয়া প্ৰেক্টিচটো মিউজিকত নহয়, তুমি যি প্ৰফেশ্যনো কৰা ইন এভৰি প্ৰফেশ্যন প্ৰেক্টিচ লাগিবই। বাট মানুহে এটা বস্তু কয় কি প্ৰেক্টিচ কৰিব লাগে, প্ৰেক্টিচটো কেনেকে কৰিব লাগে এইটো কোনো নকয়, এইটো ৱে অফ প্ৰেক্টিচ। অকল প্ৰেক্টিচ কৰিলে নহয়, ইউ শুড ডু কাৰেক্ট প্ৰেক্টিচ। ইয়া চ' আগতে মই কি কৰো, ৰাতিপুৱা 2 ঘণ্টা বা 3 ঘণ্টা বা 2 ঘণ্টা আৰু ইভিনিং 2 ঘণ্টা ডেইলি প্ৰেক্টিচ কৰো। পাছত যেতিয়া মই নতুন মানুহ লগ পালো, গম পালো যে মিউজিক চিনাৰী কি এতিয়া কেনেকে চলি আছে অসমত, তাৰ হিচাপে আকৌ মোৰ ৰিয়াজখিনি চেঞ্জ কৰিছো। চ' এতিয়া মই অকল 2 ঘণ্টা কৰো ইভিনিং আৰু মৰ্ণিং মিলাই, মোৰ কাৰণে এইখিনি হৈ যায়। চ' প্ৰেক্টিচটো লাগিব, যে মিউজিক কৰা, ডান্স কৰা, যি কৰা, ইন এভৰি ফিল্ড প্ৰেক্টিচ ইজ প্ৰেক্টিচ কৰিলে মানুহ পাৰফেক্ট হ'ব। ইয়া ডেফিনেটলি। আগৰ কোৱেশ্যনলৈ যাওঁ যে এনেকুৱা মানে গানৰ লাইনত কোনোবা আইডল আপুনি যাক আইডল মানে? আইডলটো আমি সকলোবোৰ আইডল হয়, সকলোবোৰ তুমি শুনি শিকিব পাৰা। এনেকুৱা একো নহয় কি এজন মানুহ তুমি অকল শুনিব লাগে। মই চবকে শুনো, মই ৰাফি চাহাবৰ পৰা শুনো, মোৰ ফাদাৰ ৱাজ এ ৰাফি চাহাব ফেন, হি ৱাজ এ বিগ ৰাফি চাহাব ফেন। আমাৰ ঘৰত টেপ ৰেকৰ্ডাৰ এটা আছিলে, টেপ ৰেকৰ্ডাৰ, চ' আমি তাতে কেছেটখন ভৰাই পেলাই চাওঁ পাৰ্ট 1 পাৰ্ট। চ' আমি ৰাফি চাহাবৰ গান শুনিম, ডাঙৰ ৰাফি, মুকেশ, জয়ন্ত হাজৰিকা ছাৰ বা তোমাৰ যিমান ডাঙৰ মানে তোমাৰ লেজেণ্ডৰী ছিংগাৰ, তেওঁৰ গান শুনি ডাঙৰ হোৱা মানে। চ' ইয়া এইবোৰ চব আইডল। এতিয়া ক'ব গ'লে সোনু নিগম ইজ ওৱান অফ মাই আইডল, সোনু নিগম, দেন জুবিন গাৰ্গ। অলপ ফেচিলিটিটো মানে দেখা পালে অলপ পুৰা ফেচিলিটিটো আপোনাৰ সোনু নিগমৰ দৰে অকণ মিলে, আপোনাৰ যোনটো ফেচিলিটি মানুহে কয় নাই? কয় চবে কয়। আমি কেতিয়াবা কনচাৰ্টত গ'লে, শ্ব'জ কৰিব গ'লে চবে কয় সোনু নিগম আহি গ'ল। ইয়া চবে কয়, এভৰিৱান। সোনু নিগম ছাৰৰ ভইচ মানে কি ক'ব মানে দিলে ট্ৰু ডিভাইন ভইচ, ডিভাইন ডাইৰেক্ট ইয়াত আছে ক'ব গ'লে যোনটো মানে কাজ হয় ন সেইটোৱে। এডুকেশ্যন লাইনত আপুনি মানে এডুকেশ্যন লাইনত যাওক, আপুনি কিমানলৈ পঢ়া মানে এনে পঢ়ি আছে এতিয়ালৈকে? অ'কে, মোৰ গ্ৰেজুৱেশ্যন হৈ গ'ল লাষ্ট ইয়াৰ, শেষ হ'ল। চ' মোৰ আছিলে চাইক'লজি, I'm BA in psychology. So লগতে সাইকোলজি কোর্স পুরা খতম নে সাইকোলজি? হৈ গ'ল, ইয়া কমপ্লিট হ'ল। মানে মোৰ ডিগ্ৰী আছিলে, গ্ৰেজুৱেশ্যন কৰিলো। চ' আকৌ মোৰ মাছ কমিউনিকেশ্যনো আছিলে, ডিপ্ল'মা ইন মাছ, বিকজ আই ৱাজ ভেৰি ফণ্ড অফ মিডিয়া এণ্ড অল। চ' মাছ কমিউনিকেশ্যন কৰিছো। চ' এতিয়া আমি ৰেডিঅ'টো মই ফ্ৰিলেন্সিং স্ক্ৰিপ্ট লিখো কেতিয়াবা, বা কিবা জিংগলছবোৰ থাকিলে এনেকে আমি জিংগলছবোৰ গাওঁ মাজে মাজে, স্ক্ৰিপ্ট লিখো তেনেকুৱা। এতিয়া শৈশৱৰ কিবা ভাল লগা স্মৃতি কিবা মনত আছে যদি? শৈশৱৰ মানে সৰু কালৰ ভাল লগা আপোনাৰ এতিয়াও মনত আছে? আচ্ছা, মাতটো অহা নাই ভালকে, ক্ৰেক হৈ আছে। শুনি আছে? শৈশৱৰ পৰা সৰু কালৰ স্মৃতি এটা যিকোনো
ওকে মানে বহুত আছে এটা কোনটো তোমাক কওঁ বহুত আছে একদম মানে এটা তুমি কোনটো জানিব বিচাৰা মানে হাৰ্ট টাচ মানে এতিয়াও মনত আছে প্ৰথম যে ভাবিলে যে এইটো কৰিছো ওকে এটা স্কুলৰটোৱে অবভিয়াছলি যোনটোৱে মোক মানে এটা ৱে দেখালে ৰাস্তা দেখালে কি ৱে আই শুড গো বিকজ আই ফিল মই বহুত লাকি হয় ফৰ্চুনেট হয় যে মই সৰু বয়সতে মই গম পাই গ'লো কি হোৱাট আই ৱান্ট টু ডু ইন লাইফ বিকজ বহুতে মানে ডাঙৰ হ'লেকে গম নাপায় কি কৰিব লাগে চ' মেবি সেই ইনচিডেণ্টটো মোক সেই ইনচিডেণ্টটো মেবি মোক কেতিয়া চাগে অলপ সেই ইনচিডেণ্টটো মেবি তেতিয়া চাগে মোক হাৰ্ট কৰিছিলে কি ইমান বেয়াকে ক'লে কিন্তু চাব গ'লে এই বস্তুটোৱে মোক আজি হেল্প কৰিলে মানে টু ফাইণ্ড মাই ডাইৰেকশ্যন চ' এইটোৱে মই কি বুলি কয় আমি কিছুমান আমি সকলোৱে জানো যে গানৰ লাইনত শিল্পী যিমানবোৰ শিল্পী আছে গীত এটা প্ৰস্তুত কৰাৰ আগতে মানে গীত এটা লিখাৰ আগতে কিছুমান কাহিনী থাকে তাৰ আৰু আপুনি কেনেকে মানে গীতবোৰ প্ৰস্তুত কৰি ওলাই তাৰে আমি কথা জানিব বিচাৰিম অকে প্ৰথমটো হ'ল যে আগতে মানে বহুত আগৰ কথা কোৱা আছে মই যিখিনি শুনিছো ফ্ৰম মাই গুৰু ফ্ৰম মাই টিচাৰ্ছ যে আগতে মানুহবোৰে কি কৰে অকল গানবোৰ মানে নিজৰ কাৰণে গায় নিজে এনজয় কৰে বাট তেনেকে মই প্ৰেক্টিকেলি তেনেকে ঘৰ নচলে ঘৰ চলাব হলে ইউ হেভ টু বি কমাৰ্চিয়েল ইউ হেভ টু বি প্ৰেক্টিকেল চ' যেতিয়াও মানে গান কিবা এটা মই মোৰ কথা কৈ আছো I always judge my songs as an audience because before a singer I am an audience যেতিয়া মই ষ্টুডিঅ'ত যাওঁ বহুত ছিংগাৰে নাভাবে ট্ৰু যেতিয়া মই ষ্টুডিঅ'ত যাওঁ তেতিয়া মই ছিংগাৰ হয় যেতিয়া মই ষ্টেজত যাওঁ তেতিয়া মই ছিংগাৰ বাট ষ্টুডিঅ' এণ্ড মোৰ লগৰটোৱে হাই কৈ আছে মোৰ একদম সৰু ফ্ৰেণ্ড যেতিয়া মই প্ৰথমবাৰ স্কুল গৈছিলো ফাৰ্ষ্ট দিনাখন ইয়াক লগ পাইছো ইয়াৰ ভাইটি এটা আছে আৰু এটা সি অলপ ওলাই গৈছে উই আৰ বেষ্ট ফ্ৰেণ্ড মানে আজি আই থিংক আজি হ'ল চাগে 15 years হ'ল উই আৰ ষ্টিক টুগেদাৰ সি হাই কৈ আছে তোমাক অকে চ' এইটো হাই কৈ আছে নিশ্চয় যেতিয়া মই ষ্টেজত থাকো বা মই ষ্টুডিঅ'ত যাওঁ তেতিয়া মই ছিংগাৰ হয় যেতিয়া মই ওলাই আহোঁ আই এম নট এ ছিংগাৰ আই এম জাষ্ট অডিয়েন্স ভেৰি ক্ৰিটিকেলি থিংকিং অডিয়েন্স কি মই শুনো ভাল চ' মই ছিংগিং প্ৰফেচনেলি ষ্টাৰ্ট কৰা 2 years হ'ল ষ্টেজত গোৱা বাট এজ আ নিজৰ গান বনোৱা আই থিংক 1 year ফাৰ্ষ্ট জিনমাহী তেনেকে মন উৰি যায় ইমান বস্তুখিনি মানে মই ৰিচাৰ্চ কৰি আছো কি মানুহে কি শুনে কি শুনি ভাল পায় কি শুনি বেয়া পায় কোন টাইমত গান শুনে কোন টাইমত গান নুশুনে সেই বস্তুবোৰ মই সদায় আইডিয়ালে মানে মই মনত থৈ পেলাই গান এটা মানে ট্ৰাই কৰো যেন আমি কৰো সেইবোৰ বস্তু লাগে সদায় মই ট্ৰাই কৰো মানে মোৰ ফালৰ পৰা আপুনি এইটো লাইনত মানে আগন্তুক 5-7 বছৰ ভিতৰত কিমানখিনি নিজকে দেখে মানে স্যাটিসফেকশন মানে যে এইটো হলে মই বাস হৈ গ'ল 5-7 বছৰৰ পিছত আপুনি কিমান চাই আৰু এক্সপেক্টেশন মানে কিমান আছে তেনেকৈ এক্সপেক্টেশন নাই আৰু মই কেতিয়া এনেকে গ'ল সেট নকৰো মানে মোৰ লাইফত মই বহুত কথা কৈছো কি আই নেভাৰ কিপছ গ'ল বিকজ গ'ল পালে কি হয় মানুহ শেষ হৈ যায় you want to go Shillong তুমি শ্বিলং যাব বিচাৰিবা suppose তুমি শ্বিলঙৰ পৰা টেক্সি কৰি যাবা বাইকত যাবা শ্বিলং পাই পিছত তুমি অলপ ৰিলেক্স হ'বা এটলিষ্ট ফৰ 2 days you will relax বহিবা হাতা খাবা বাট টেক্সি কিন্তু বেলেগ এটা আৰু আগত ওলাই যাব সেই বস্তু মই কেতিয়া নাভাবো মই সদায় ভাবো I always live in present thinking about what I can do in future so মোৰ এনেকে মানে চলে বস্তুবোৰ so future মই ট্ৰাই কৰো if I do my 100% in present for future at least ভাল নহলেও বেয়াও নহয় মানে আগন্তুক কিছু আমাৰ এই আগন্তুক কিছু পৰিকল্পনা কিছু আমি গান মানে যে প্ৰজেক্ট লোৱা আছে হাতত আছে এতিয়াতো জিনমাহী কৰিছিলো ফেব্ৰুৱাৰীত কৰা February 14 and আজি maybe after 4 months আৰু এটা গান আহিল মন উৰি যায়
ইমান মৰম থেংক ইউ ইমান মৰম দিলে মানে জিত মাহী গানটোত যে মই উৎসাহ পালো যে আৰু কিবা এটা কৰোঁ চ' ইয়াৰ পাছত আৰু উই আৰ ৱৰ্কিং ইন এ নিউ প্ৰজেক্ট চ' যি ক'লো যে মই যেতিয়ালৈ ছেটিছফাই নহওঁ এজ এ অডিয়েঞ্চ মই ছেটিছফাই নহওঁ গানটো শুনি তেতিয়ালৈ মই গান শুনি কাম নকৰোঁ চ' সেই যেতিয়া মই ছেটিছফাই হ'ম এটা গানৰ ওপৰত তেতিয়াহে মানে নেক্সট চং আমি কৰিব পাৰিম চ' নাও আই হেভ বিন লিষ্টিং মেনি কম্পজিশ্যনছ মেনি টিউনছ যেতিয়া মই চিয়'ৰ হ'ম এজ এ অডিয়েঞ্চ এই চংটো ক্লিক হ'ব লাগে তেতিয়াহে I will do আগবাঢ়ি যায় yeah sure মন উৰি যায় মানে আমি সেইটো টপিকত আছো মানে এনেকুৱা ভাল লাগিছে মানে আমাৰ অসমৰ ৰাজ্য অৱস্থিত যিমানে শুনিছে এতিয়ালে খুবেই ভাল পাইছে thank you মানে মিলে মানে আপোনাৰ বাৰে বাৰে মই হিচাপ কৰি মই 3 মাহ একেলগে শুনিছো দেই মানে ইমান পাৰফেক্টলি গাইছে নহয় তো তাৰে কথা কওঁ কিছুমান তাৰ মানে গানটো কেনেকৈ মানে এইটো আইডিয়াটো কেনেকৈ আহিল okay এটা বহুত ইন্টারেস্টিং স্টোরি হয় দেই কি হল মোৰ শ্ব' এটা আছিলে কনচাৰ্ট আছিলে আমাৰ ক'বাত তাত যোন ছিংগাৰ আছিলে মানে গাৰ্গী বুলৰ যোনে গাইছে চ' তাতে আহিছিলে she came as a guest তাৰমানে গেষ্ট হিচাপে তাতে আহা চ' এইটো অহা পাছত তাই মোক ক'লে কি তুমি জিনমাহী গান গাইছা মই চ' তেনেকে চিনাকি হ'ল আকৌ তাই মাকো বুলৰ চিনাকি হ'ল চ' আমি তাইৰ ঘৰত গ'লো আৰু এনে যাওঁতে কি হ'ল তাই এটা গান গাই আছে মানে তেনে গুণগুণাই আছে হামিং কৰি আছে মই ক'লো কি গান এইটো কাৰ গান ভাল লাগিছে টিউন তাই ক'লে কি মোৰ লগৰ এটা কৰা দেৱজিত এনেকুৱা গানটো হ'ল নেকি নাই হোৱা নাই সি এনে মোক শুনাইছে শুনোৱাচোন মোক ক'লে লিৰিক্সটো বেলেগ আছে তাতে আছিলে মনে মনে না 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 এনে কিবা আছিলে বেলেগ গানটো মোক ভাল লাগিল শুনি চ' আকৌ আমি বহিলো গ'লোগে ব'লা এই গানটো কৰো তাই ক'লে এই গানটো এনে মানে হাঁহি ধেমালিত কৰা গান হয় একো নাই শুনিলো আকৌ কেইটামান চেঞ্জেছ কৰিলো উইথ লিৰিক্স আকৌ আমি এজন ভাল এৰেঞ্জাৰ বিচাৰিলো প্ৰণয় দা যোনজন এতিয়া অসমৰ বহুত ভাল মানে এৰেঞ্জাৰ হয় গানো বিশ্বাসকৈ নকবি গান তেখেতে কৰা পাৰিজাত গান ইক্সুদাৰ তেখেতে বহুত ভাল গান তেখেতে কৰিছে চ' তেখেতে আমি লগ ধৰিলো কৈ পেলাই টিউনটো শুনালো চ' হি লাইক দ্য টিউন ভেৰি মাছ বহুত এনজয় কৰিলে তেখেতে তেতিয়া আকৌ গানটো কৰা হ'ল চ' এনেকে গানটো হ'ল মানে এক্সিডেণ্টলি একো প্ৰি প্লেন নাছিলে এক্সিডেণ্টলি হ'ল ইয়া দুটা লাইন আমি শুনিব বিচাৰিম নিশ্চয় ধুনীয়াকে অকে আৰে মই কেলে বেয়া পাওঁ মই ভালে পাওঁ অকে এই গানটোৰ বেষ্ট লাইন হ'ল লাজে লাজে মোক চবে কৈছে এই গানটোৰ বেষ্ট কি গাইছা এই গানটো মই কওঁ থেংক ইউ এই গানটো গাই দিছো লাজে ৰিয়েলিটিৰ লগত মানে মিলি যায় মানে অকে একদম মানে কি ক'ব কানেক্ট হৈ গৈছে একদম অকে থেংক ইউ অকে লাজে লাজে বিচাৰিও নোৱাৰো চকুতে চকু থবলৈ কিবা অজানিতে তোৰ চকুলে চালে লাগে যেন ডুবি যাবলৈ মোৰ মনৰে প্ৰতিটো সুৰত তোকে মই বিচাৰি পাওঁ মন উৰি যায় হঠাতে দেখা পাই তই ওচৰ চাপি আহিলে বুকুখন ধপে ধপাই আৰু এইটো লগত আপুনি বহুত আগবাঢ়ি যাওক আমাৰ থাকিলে থেংক ইউ so much আৰু এইটো লাইনত মানে যিমান আগন্তুক ল'ৰা ছোৱালী আমাৰ অসমৰ পৰা আহি আছে নট অনলি অসম নৰ্থ ইষ্ট যিমান বি আহিছে কিবা এটা ক'ব তেওঁলোকক এডভাইচটো আমি এইটো চব চাব লাগে কি যোনজন মানুহ মানে যোনে এজন তোমাৰ আৰ্টিষ্ট হওক বা এনি ফিল্ড দেখিবা কি তেওঁলোকে নিজৰ মানে জীৱন দি দিছে তাতে এনে নহয় কি they would never set any targets 3 years দিম 4 years দিম তেনেকে হ'লে কেতিয়াও নহয় তুমি চোৱা আজি তোমাৰ শচীন তেণ্ডুলকাৰ তুমি ক্ৰিকেট খেলা মই তেখেতৰ এক্সাম্পল দিওঁ তেখেতে আজি চোৱা তোমাৰ সৰুৰ পৰা মেবি চাগে 10 বছৰৰ পৰা তেখেতে ক্ৰিকেট খেলা আজি তেখেতে 43 45 হ'ল ষ্টিল হি ইজ ডুইং ক্ৰিকেট অনলি
এতিয়া কেতিয়াবা 0 মাৰে, কেতিয়াবা 100 মাৰে, কেতিয়াবা ভাল নেখেলে, but still he is associated with the cricket because he's born for cricket. তেখেতে যে এনেকে বনাই লৈছে কি ক্ৰিকেটে কৰে. So in any field যদি ভাল কৰিব লাগে, we should dedicate ourselves to that field. কৰিব লাগে. তুমি ফটোগ্ৰাফি কৰা, যি ফিল্ড কৰা মানে you should be mentally ready কি মই ফিল্ডত গৈ আছো, ইয়াৰ যিমান আপছ এণ্ড ডাউনছ হয় I will handle. এনেকে নহয় কি মানে আনএক্সপেক্টেডলি কিবা হৈ গ'ল না. তুমি যদি একবাৰ এইবোৰ আশা লৈ পেলাই আহা কি এটা গান বনাম, মই আজি ছুপাৰষ্টাৰ, কালি গান বনাম, শ্ব'জ পাম, এনেকুৱা নহয় মানে. So you have to be mentally strong and mentally ready কি I want to do this field and মই ইয়াত যাম. So এইটো বস্তু যিকোনো হেৰি আহিলে মই ফেচ কৰিম এইটো লাইনত. Yeah, true. Yeah, you have to be prepared. সঁচা কথা মানে মানুহে শিকি পিনে যাব লাগিব. এইটো হয়. আমাৰ এটা ইণ্টাৰেষ্টিং বস্তু আছে দেই আপোনাৰ কাৰণে হেৰি কৰিছো. কুৱেশ্যন আছে বোলে আপোনাক যদি কোৱা হয় যদি পৃথিৱীৰ যিকোনো এখন চিটিত থাকিব দিয়া হয়, যিকোনো এখন চিটিত, আপুনি এখন চিটিত থাকিব বিচাৰিব আৰু কিয়? মই ভূটান because মই as a individual বহুত পিচ মানে বহুত শান্ত সুস্থ হয়, ইমান হাল্লা চাল্লা কাজিয়া চাজিয়া মই ভাল নাপাওঁ, এণ্ড চবৰ লগতে মৰমত মাতো, মনত কথা পাতো, মৰমত থাকো মানে. চ' এণ্ড আই ডু মেডিটেশ্যনো কৰো মই. চ' ভূটান যেতিয়া দেখা পাওঁ মানে মোক কিবা ভাল লাগি যায়, মনটো মানে শান্তি হয়. So I want to Bhutan যাওঁ. I will sit with those monks with ekku nai, no cell phones, no any emotional relationship, physical relationship, ekku nai. All he my soul and my spirit. So I will love to choose Bhutan. ইমান মানে জানি সাফা নহয়. True. Sorry. ইমান নিয়ম. Yeah. মানে এটা বস্তু কোৱা হয় ন কি মানুহে যদি ভিতৰৰ চাব হলে তাৰ আচৰ পাছৰ জাগাবোৰ চাবা. তুমি দেখিবা কি জাগাখন ঘৰৰ চোতালখন লেতেৰা, ঘৰখন তুমি গম পাবা তাত ভিতৰৰ মানুহটো কেনেকুৱা হ'ব, তুমি গম পাই যাবা মানে. এইবোৰ মানে আমাৰ চাইকলজিকেল, এইটো মানে আমাৰ চাইকলজিকেল ট্ৰিক হয়. আমি পঢ়ি আছিলো মানে আমি মানে হিউমেন চাইকলজি ষ্টাডি কৰো মানে মানুহবোৰৰ বিষয়ে আমি ষ্টাডি কৰো. আমি গম পাওঁ মানে মানুহৰ এটা মানে বিহেভিয়াৰ নেচাৰ দি আমি গম পাই যাওঁ এইটো বস্তু গম পাইছো. তুমি কাৰোবাক জাজ কৰিব লাগে মানুহ কেনেকুৱা হ'ব ভিতৰৰ পৰা, তুমি তাৰ আগে বেছি চাবা তাৰ মানে তাৰ কেনেকুৱা জাগা বোলে তাৰ মানে চাফা নে কেনেকুৱা গম পাই যাবা মানুহজন কেনেকুৱা. চ' ভূটানটো জাগাটো মানে চাফাটো গম পাই মানুহবোৰ কেনেকুৱা তাত. গম পায়. আপোনাৰ যিটো আছে আপোনাৰ ড্ৰিম জব কি হ'ব? ড্ৰিম জব হয় ইন হুইচ ফিল্ড, কোনটো ফিল্ডত? যিকোনো লাইফৰ Okay. সিংগাৰে হওক নহয় যিকোনো আৰু আপোনাৰ লাইফত মানে আপুনি হয় মই এইটো ড্ৰিম জব. অ'কে, মোৰ এটা মানে সপোন এটা আছে, বহুত ডাঙৰ সপোন, বহুত ডাঙৰ. এইটো সপোনটো হ'ল কি মানে মোৰ মাৰ নাম হ'ল কৌশিলীয়া, অসমত কয় কৌশলীয়া নে কিবা বুলি কয়, কৌশলীয়া মানে কৌশল মানে হ'ল স্কিল, আমি জানো কৌশল স্কিল কৌশল, এণ্ড আলায়া মানে হ'ল ঘৰ, স্কিলৰ ঘৰ, স্কুল অফ স্কিল. চ' মোৰ এইটো সপোন আছে কি মই মোৰ মাৰ নামত এটা NGO খোলো, য'ত দুখীয়া সৰু ল'ৰা ছোৱালীক মানে ফ্ৰী স্কিল দিয়া হ'ব, ছোৱালীবোৰৰ কাৰণে স্কিল ৱৰ্ক দিয়া হ'ব, য'ত এইবোৰ স্কিল কৰি যেন তেওঁলোকে নিজৰ কাৰণে কিবা চাকৰি বিচাৰিব পাৰে, মানে কাৰো আগত তেওঁ যেন হাত নিদিয়ে আৰু কি মোক এইটো দিয়া নাই. মোৰ এইমটো হ'ল কি তেওঁলোকক স্কিল কৰা, ভালকে স্কিল শিকোৱা আৰু ভাল জব দিয়া. এইটো মোৰ ড্ৰিম হয় মানে, ওৱান অফ মাই বিগেষ্ট ড্ৰিম. চ' চাও কেতিয়া পূৰণ হয় মোৰ মাৰ নামত. আপোনাৰ আমি আশা কৰিম, আমাৰ অসমৰ ৰাজ্য আশা কৰিব আপুনি ইমান হেল্পফুল লাগিলে আমি নিশ্চয়. আৰে থেংক ইউ, এইখিনি কোৱাৰ বাবে বহুত বহুত থেংক ইউ. থাকিম আমি এইবোৰ থেংক ইউ, থাকিম. থেংক ইউ. তুমি বুলি কোৱা, মোক আপুনি কেলে কৈ আছা, তুমি কোৱা আকৌ. ঠিক আছে তুমি বুলি কোৱা, আপুনি ক'ব নালাগে. ঠিক আছে বাৰু তুমি বুলি ক'ম. অ'কে
মই এটা নেক্সট কুৱেশ্যন যে যে Okay. নিজকে তুমি বুলি ক'লো তুমি বুলি ক'ব দিয়া Okay. Yeah, sure. নিজকে তিনিটা ৱৰ্ড ডেছক্ৰাইব কৰিবলৈ হ'লে কি ৱৰ্ড নিজকে তিনিটা ৱৰ্ড ডেছক্ৰাইব Okay. Simple. Chilled. মোক পুটুকি খং নুঠে I'm very chilled out person. And আৰু কি ক'ম musical. obviously Yeah, এইটো হ'ব লাগিব. True. next question is আপোনাৰ favorite hero favorite hero My hero নে actor? actor হওক নহয় হিৰো মানে আপোনাৰ লাইফৰ লগত জড়িত Okay, মোৰ মা আৰু মোৰ sister. কিয় Because মই 12 বছৰ আছিলোঁ, I was 12, তেতিয়া মোৰ father ঢুকাই গ'ল হঠাৎ. So he died all of a sudden. I was 12. So সেই 12 বছৰৰ পৰা আজিলৈকে now I am 25. 25 হ'ম এইটো বছৰ. So আজি 13 years তেওঁলোকে মানে মোক এইখিনি যোগ্য কৰিলে যে মই কিবা এটা ক'ব পাৰোঁ তোমালোকৰ আগত. So মোৰ কাৰণে তেওঁলোকে মোৰ হিৰো, মা আৰু মোৰ sister. ধুনীয়া জীৱনত আটাইতকৈ মানে লাইফত কাক বেছি সন্মান কৰা আৰু কিয় Okay, মোৰ মাটো অবভিয়াছলি মানে নেচাৰেলি আহিবই আহিব এইটো মই নকলেও হ'ব বিকজ এইটো থাকিবই অবভিয়াছলি মাৰ কাৰণে মোৰ গুৰু মোক গান শিকাইছিলে তেওঁলোকে মোক ফ্ৰীত গান শিকাই 1 টকাও লোৱা নাই আজি মানে তেখেতে মোৰ পৰা আজিও টকা নলয় কেতিয়াবা কিবা যাওঁ ৰাতি ফোন কৰোঁ দুটাত ফোন কৰোঁ অলৱেজ থাকে মোৰ কাৰণে তেওঁলোকৰ কাৰণে মোৰ এভৰিথিং ইজ দেয়াৰ মোৰ যিকোনো হয় তেওঁলোকৰে হয় মোৰ গুৰুজন মোৰ ফাৰ্ষ্ট গুৰু হ'ল শ্ৰী হিমন ৰাজবংশী সেকেন্ড গুৰু হ'ল তোমাৰ প্ৰবাল ছাৰ থাৰ্ড গুৰু হ'ল তোমাৰ চন্দন লহকৰ ছাৰ ফোর্থ গুৰু হ'ল আৰ্চাৰ ছাৰ চবৰে পৰা কিবা কিবি শিকিছোঁ মানে মই ছিংগিং হ'ল দিন জীৱনৰ বিষয়ে লাইফৰ বিষয়ে ছিংগিং বহুত দিয়া এবাৰ নেক্সট কুৱেশ্যন যাওঁ হবি ছিংগিঙৰ বাহিৰে হবি অ'কে আই লাভ কুকিং এই বঢ়িয়া কি বনায় I love cooking. What's up बनाओ everything. Veg, non-veg. মানে যিখিনি মানুহে খাব পাৰে যে not like Chinese. নিগনিও খাই আছে পৰুৱাও খাই যেনেকুৱা নহয় যিবোৰ আমি খাব পাৰোঁ এইবোৰ চব I love cooking. চিটুৱেশ্যন ভাল আমি নিশ্চয় যাম চিটুৱেশ্যন ভাল যাম Definitely. I will love to. ঠিক আছে বাৰু ফেভৰেট এক্টৰ Actor? Shahrukh Khan. মই কৈ আছোঁ কেলে because তেখেতে নিজকে যেখানে মানে তেখেতে মানে the way he pulled himself from zero to now star ডাঙৰ কথা এটা বস্তু মই এক্টিঙৰ বিষয়ে নকওঁ বাট তেখেতে যেনেকৈ মানে ষ্টেণ্ড কৰি ৰাখিছে মানে আমি ৰাইট ফ্ৰম হিজ ফাৰ্ষ্ট ফিল্ম দিৱানা আজিলৈকে আৰু এতিয়াৰ পৰা আজিলৈকে যেনেকৈ তেখেতে নিজকে ৰাখিছে ষ্ট্ৰং কৰি বহুত শিকা বস্তু সেইকাৰণে SRK আৰু জাৰ্ণিটো আমি শিকিব লগা কথা ডেফিনেটলি উইদাউট ট্ৰেইন টিকেট নাছিলে যেতিয়া ফাৰ্ষ্ট মুম্বাই ট্ৰু আই এগ্ৰি আৰু বেকগ্ৰাউণ্ড বলিউডত কোনো বেকগ্ৰাউণ্ড নাই এনেকুৱা তেখেতে কৈছিলে যে মানে মোক যি ৰোল দিলে মই কৰিলোঁ কাৰণে চব মানে কি তেনেকুৱা হ'ব লাগিব তুমি লাগিলে IPL খেলা ইণ্ডিয়াৰ খেলা বা তুমি ৰঞ্জি ট্ৰফি খেলা যি খেলা তুমি নিজৰ ইফ ইউ লাভ ক্ৰিকেট নিজৰ 100% দিব লাগে মই এইটো ট্ৰাই কৰোঁ এতিয়া এইটো বস্তু মানে বহুত ডাঙৰ কথা গান দেখি গাওঁ আপোনাৰ লাইনত গানটো চুপে দি নাও আপোনাৰ মানে জড়িত হৈ আছে এইটো লাগিবই ডেফিনেটলি ইফ আই লাভ ছিংগিং চ' মই মোক যদি গালি কওঁ ৰবি আমাৰ প্ৰগ্ৰাম এটা আছে তুমি গান গাব লাগিব তুমি পইচা নাই মই গাই দিম প্ৰব্লেম নাই আই লাভ ছিংগিং মই গাই দিম একো নাই আৰু
লাষ্ট মানে দেৰি নকৰোঁ আমি বেছি দীঘলীয়া নকৰোঁ অ'কে, একো নাই, সময় আছে। লগ পাম কেতিয়াবা ইয়া, নিশ্চয় নিশ্চয় নিশ্চয়। জিনমাহী গানটো মানে বহুত মানে ফেমাছ হৈছে বোলে কওঁ বুলি কওঁ মই গানটো ইমান ধুনীয়া হৈছে কিন্তু কিছুমান অভিজ্ঞতা তাৰে অ'কে, ইয়াৰ ক্ৰেডিটটো ফাৰ্ষ্ট অফ অল যাব আৰ্চাদ ছাৰ, মোৰ গুৰু মেণ্টৰ। তেখেতে চব কৰা প্ৰগ্ৰামিং লিখিছে, জানিছে, বনে তেওঁলোকৰ কলাবৰেশ্যন হয়, সকলোৱে মিলি কাম কৰিছে। এণ্ড যেনেকে কিতাপ দাই ভিডিঅ'খন বনাইছে সুকন্যাক লৈ পেলাই অফক'ৰ্চ। চ' মই গানটো বেলেগ লেভেলত লৈ গ'লো ষ্টেণ্ডাৰ্ডটো। এতিয়া মই বহুতখিনি বস্তু শিকিলো ষ্টুডিঅ'ত হোৱা এক্সপিৰিয়েঞ্চ পৰা লৈ পেলাই তোমাৰ এক্টিং কৰিছো অলপ চলপ। So it's a wonderful experience. Camera face kora, professional camera agole face kora nai. Studio to baru gaisho agoto, but professionally je itu eta gan mane mor life ta thaki jabo, poraloi gan thaki jabo. Basically kole chin mai thakibo ekone. So keep thinking to play go on to better experience, right? Yeah, wonderful experience in my all শিকাই। Okay, sure. তুমি দিয়া বুকু ভরা সপোনরে ফাগুন জিয়া জোনাকি তৰা ভৰা আকাশৰে চিকুনি মনে মনতে শুভ খোজে মৰমৰে সাজু জিয়া নামৰ হৃদয়ৰে ভাগৰুৱা নাচো তুমি হোৱা বাটৰে চিনাকি তুমি চাহৰৰ লগৰী উশাহতে আনি থলো আজৰি দেখো তোমাৰে মুখনি চকু জুৰি কাজলি পৰখে পোৱালানি পলে প্ৰতি পাৱলি বেহা ওলাহে जिंद माही जे रुसीते जान निकल दी तेरे वर्गी ना होनी तेहर की ने दसा जे तूने ने हरे दी तो भूल जाना जहां तू ही दुआ ओ ही रे तू ही दुआ ओ ही रे। थैंक यू। আপোনাৰ কেতিয়াবা লাইভ কনচাৰ্ট হ'লে চাবলৈ যাম নিশ্চয় আজি আপোনাক ক'লো definitely I will love to। জিনমাহী আৰু মন বিজয় মানে যেতিয়া আপোনাৰ গান শুনিছো নহয় আপোনাৰ ভইচ ইজ ক'বলৈ মানে ভাষা নাই মানে শুনি থাকিব মন যায়। True I trust you। মানে জিনমাহীটো একদম বেলেগ ষ্টাইল হয়। তোমাৰ ইয়াত পাঞ্জাবী আছে, আমাৰ এছএমিছো মিক্স কৰা আছে। এণ্ড মন উৰিজাটো একেবাৰে তোমাৰ মানে আমাৰ যিটো অসমৰ মিউজিক ক'ব গ'লে লিৰিক্স হওক বা টিউন হওক বা ৰিজম টোটেলি বেলেগ মানে। চ' বহুত চং কমপ্লিমেণ্টেড লগতে আপোনাৰ গুৱাহাটীৰ ৰাইজক কি আপুনি কিবা তেওঁলোকৰ কাৰণে ওকে মইতো কম যে ঘৰত থাকা, কাৰণ হিন্দীত তোমাৰ কথন এটা আছে কি জান হে তো জাহান হে। যদি তুমি চিন্তা থাকিবা তুমি কালি বহুত কাম কৰিব পাৰিবা। তুমি আজি 10 টকা এটাৰ কাৰণে ওলাই যোৱা, তুমি হেল্থ খিনি বেয়া হ'ব পাৰে, গতিকে তুমি যদি ভালকে থাকা হেল্থি থাকা ইউ কেন আৰ্ন 100 rupees tomorrow। So trust government, trust doctor and ঘৰত থাকা and ভালকে মাস্ক ইউজ কৰা, প্ৰপাৰ মাস্ক, হেণ্ড চেনিটাইজাৰ, আৰু ঘৰত থাকিলে বেছি বেটাৰ হয় মানে। আৰু যদি কিবা খোৱা বস্তু আনে ভালকে চেনিটাইজ কৰে যেন, আৰু ট্ৰাই কৰে যেন মানে বাচ্চাবোৰৰ লগত কণ্টেক্ট নকৰে। বিকজ মোৰো ভাগিন আছে, মই ফটো ফুটি থাকো, তুমি চাগে চোৱা থাকে ইনষ্টাগ্ৰামত ফটোবোৰ শ্বেয়াৰ কৰি থাকো। সৰু ভাগিন এটা আছে তোমাৰ 1 বছৰৰ, এজনী আছে 9 বছৰ। মই লগ পোৱা নাই আজি চাগে তোমাৰ 3 মাহ মান হ'ল, ভালকে লগ পোৱা নাই সিহঁতক। আৰু লগ পালে মানে দূৰত থাকে, মোৰ ওচৰত নাজানো। চ' নিজৰ ৰেছপনচিবিলিটি বুজাটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে। ভাবিছো বাৰু মই ইয়াং হয়, মোৰ একো নহয়, বাট তেওঁলোক ইয়াং নহয়। চ' নিজৰ ৰেছপনচিবিলিটি বুজাটো বহুত ইম্পৰ্টেণ্ট হয়। এণ্ড গভৰ্ণমেণ্টে যদি কিবা কৈছে উই শুড ট্ৰাষ্ট দ'জ গাইডলাইনছ। আৰু ভাল বস্তু খাব লাগে, সদায় ভাল বস্তু খোৱা,
গাত লগা বস্তুবোৰ খাব লাগে হয় 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 আৰু ঘৰত থাকিব লাগে বাছ মানে আৰু লগতে এইটোৰ লগত জড়িত কুৱেশ্যন নহয় কথা পুলিচ আৰু Yeah, তেওঁলোকৰ কাৰণে কিবা এটা কথা আপোনাৰ অকে এইটো কথাটো চোৱা এইটো কথাটো সিহঁতে আজি কিমান বছৰ ধৰি কৰি আছে বছৰ আমি চাগে জন্ম নোহোৱাৰ আগৰ পৰা কৰি আছে এইবোৰ কাম ডক্টৰ এণ্ড পুলিচ এণ্ড আজি কভিডৰ কাৰণে চাগে মানুহবোৰে বেছি ৰেচপেক্ট দিয়া হৈছে Yeah, true. So, I mean, our army hawk, doctors hawk, police hawk, it's a thankless job. So, তেওঁলোকে আমাৰ কাৰণে কাম কৰে ৰাতি 2টা হওক 3টা হওক যিমান টাইম হ'লেও কাম কৰে and they don't expect thank you also. So, it's a thankless job. So, সব ডাঙৰ কথা এইটো মানে নিজৰ ফেমিলি বাদ দি আমাৰ কাৰণে 24 ঘণ্টা কাম কৰে so it's a big মানে বহুত ডাঙৰ মানে মন লাগে এইটো কাৰণে আৰু এটা দুটা মানুহ বেয়া হ'ব পাৰে পুলিচো কেইটামান বেয়া হ'ব পাৰে ডক্টৰ বেয়া হ'ব পাৰে এইবুলি আমি সকলোকে আমি জাজ কৰিব নোৱাৰো আমি সোনকালে কৰি দিওঁ যিকোনো and true আমি we are very judgmental সোনকালে judgmental হৈ যাওঁ মানে আমাক যদি কোনোবা কয় ইয়াত অমুক এনেকে হৈছে আমি তাৰ কথা বিশ্বাস কৰি লওঁ বাট এনেকে নহয় যে নিজে গৈ তাত চাওঁ কি হয় what is the real story খুব ভাল লাগিল কথা পাতি আমুকো আশা কৰিম আপুনি বহুত আগবাঢ়ি যাওক আমাৰ থেংক ইউ মোৰ নাম মানে এই ভাৰতত জ্বলক এই আশাৰে থেংক ইউ থাকক সুস্থ থাকক লগ পাম থেংক ইউ নিশ্চয় তুমিও ভালকে থাকা ভালকে প্ৰেক্টিচ কৰিবা তোমাৰ কাৰণে বহুত শুভেচ্ছা থাকিলে আগুৱাই যোৱা আৰু লগ পাম তুমি পিয়াসী বুকু ভৰা সপোনৰে ফাগুন জিয়া জোনাকী তৰা ভৰা আকাশৰে চিকুণ মনে মনতে চুব খোজে মৰমৰে খাজোন দিয়াৰা মুখে হৃদয়ৰে ভাগৰুৱা নাচোন তুমি হোৱা বাটৰে চিনাকি কিনো মিঠা সুৰৰে লগৰী উশাহতে আনি থলো আজুৰি দেখো তোমাৰে মুখনি চকু জুৰি